Good morning. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আশা কৰো ভালে কুশলে আছে সকলো আৰু মোৰো বৰ্তমান ভালে বাৰু আৰু এইকেইদিন ইমান গৰম পৰিছিলে আজি মানে অকণমান ঠাণ্ডা কৰিছে আজি মঙ্গলবাৰ এতিয়া মই পাকঘৰত দেখি গম পাইছে চাগে কি কৰিছো দেখাম বাৰু আপোনালোকক এতিয়া মই কৰিছো গাখীৰ গৰম আৰু ৰুটি বনাব লৈছো চাহ খুৱাই নাই ডাৱৰীয়া বতৰ অকণমান দেৰিকে উঠিলো আৰু মোৰ এইটো সব হিং এটা ওলালে তেতিয়া মই আপোনালোকক চাহ ৰুটি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু আমাৰ ৰাণী খেলি আছে দেউতাকৰ লগত দেউতাক কালি আহিলে ছুটীত আহিলে তই দেখুৱাম বাৰু আপোনালোকক খেলি আছে তাই গাটো মানে অকণমান ভাল পায় অকণমান বেয়া হয় আকৌ এনেকৈ দৰৱ খুৱাই আছোঁ খেলি আছে মই বনাই লওঁ পটাপট এতিয়া আমি চাহ খাব লৈছোঁ এয়া হোম মানুহ পাপা কণ খাইছে ওলাইছে চাহ বাকি আনি লৈছোঁ আৰু বাহিৰত বহুত ডাঙৰ বৰষুণ দি আছে মানে জৰজৰণিটো শুনিছে নাই নাজানো এয়া বহুত ডাঙৰ বৰষুণ দি আছে তেনে আমি চাহটো খাই লওঁ যেনেকৈ দাঁত উলিয়াই আছোঁ অকণমান দিয়া ঐ দিয়া পাপা ওলাইছে পাপা দিয়া দিয়া কণ দিয়া মোক অকণমান মা আৰু বা এইটো খাই দিয়া আৰু বা তোমাক কলো নিজে কোন দিয়া দিয়া পাবা ৰুটি খালোঁ খাই এতিয়া হোম মানুহ শুলে তাই গাটো বৰ বেছি ভাল নাই যে মানে দেউতাকৰ কোচত শুয়ে গ'ল আৰু এজনী এতিয়া মই জেকেটটো খুলি দিব লৈছোঁ মানে বহুত গৰম উঠে তাই ঘামি যায়গৈ গান গাইছে ৰাণী দেউতাকে আৰু ইমান বৰষুণ দি আছে চাওকচোন বহুত বৰষুণ দি আছে এতিয়া মই তাইৰ শুই থাকোঁতে নাকটো চফা কৰি দিওঁ ডক্টৰে নাকটো চফা কৰি শোৱাৰ সময়ত মানে দুটোপাল মানে 4 টোপাল সেনেকৈ দিবলৈ দিছিলে তেতিয়া মানে নাকটো বন্ধ নহয় উশাহ লোৱাত মানে দিগদাৰ নহয় যাতে সেই ড্ৰপাৰ এটা দিছে এনেকৈ ধৰি দি পিনি মই দি দিম আৰু মানে ধুনীয়াকৈ হ'ব বহুত ডাঙৰকৈ বৰষুণ আহিছে মই আগফালে বাহিৰৰ পৰিৱেশটো দেখুৱাম বাৰু আপোনালোকক আৰু আমি এতিয়াতো ৰুটি চাহ খালোঁ ভাতটো লাহেকৈ বনাম এতিয়া অকণমান বাহিৰলৈ আহিছোঁ বাহিৰত মানে কিমান ধাৰাসাৰ বৰষুণ দি আছে মই আপোনালোকক দেখাম মানে ধাৰাসাৰ বহুত ধাৰাসাৰ এতিয়া দেখুৱাইছোঁ কিমান ডাঙৰ বৰষুণ দি আছে চব মানে গাড়ীখনো ঢকা নাই আমাৰ ঢকা নহ'ল কি আছিলে অলপ যে সেইকাৰণে ঢকা নহ'ল আৰু এয়া আছে
বহি এতিয়া গৰম গৰম চাহ কাপ লগত পকৰি জ্বলা পকৰি বহুত ভাল লাগে। শুনি পাইছে নাই নাজানো, কিন্তু বহুত বৰষুণ দিছে, ভাল লাগে কিবা এটা। আৰু এতিয়া আমি একুৰিয়ামটো চাফা কৰিবলৈ লৈছোঁ। মাছকেইজনী উলিয়াই লওঁ নি বাৰু একেবাৰে? এইটো একেবাৰে আঁতৰাই লওঁ আকৌ। হা টুনটুনকেইজনী ক'ত গ'ল? লুকাই আছে সিহঁতি তলত। সেইকেইজনী তলত দৌৰ মাৰিছে, বহুত লেতেৰা হৈ গ'ল, বহুত লেতেৰা হ'ল দেখিছেনে? আৰু এটা মানুহে মানে এজনী মানুহে নোৱাৰি, অকলে নোৱাৰি। সেইকাৰণে এওঁ আহিলে চাফা কৰিম বুলি থৈ দিছিলোঁ। এতিয়া ইয়াত পানী উলিয়াইছোঁ, এনেকৈ উলিয়াব আৰু মই পেলাই দিম বাহিৰত। কিমান লেতেৰা কৰিছে সিহঁতি চাওকচোন একুৰিয়ামটো। আচলতে সিহঁতি ভিতৰতে লেট্ৰিন চেট্ৰিন কৰে যে, বহুত লেতেৰা। আৰু আনফালে মই চব্জি কাটিবলৈ আনি লৈছোঁ। মাজে মাজে একুৰিয়ামৰ পানীও এবাল্টি পেলাই আছোঁ, আৰু লগতে চব্জিখিনিও কাটি লৈছোঁ, নহ'লে বহুত দেৰি হৈ যাব। ৰ'দটো অকণমান উলিওৱা নিচিনা কৰিলে, সেইকাৰণে মানে একুৰিয়ামটো চাফা কৰোঁতে বহুত সময় লাগি গ'ল, মানে 1.5 ঘণ্টামান লাগিয়ে গ'ল। মই এইফালে ভাতত লাগিবগৈ পৰাই নাই, একদম মানে গৰম উঠি গ'লগৈ। এতিয়া যাওঁ ভাত বনাওঁগৈ। বতৰটো অকণমান মুকলি কৰা যেন লাগিলে, তাকে যেনেকৈ কাপোৰ মেলিছে গোটেই কাপোৰ ওপৰত অকণমান মুকলি কৰিছে, বেছি নহয়। আৰু এতিয়া দেখুৱাইছোঁ আমাৰ একুৰিয়ামটো ইমান ধুনীয়া চাফা হ'ল নহয়, চাওঁ ব'লকচোন। এইটো কিমান ধুনীয়া চাফা হ'ল চাওক, একদম বস্তু মানে পাৰ্টকৈ তাক উলিওৱা হ'ল। এইটো চব ধোৱা হ'ল। এতিয়া অক্সিজেন অকণমান চলাই দিয়া হৈছে, সিহঁতি খেলিছে, ভাল পাইছে। এয়া Swear I can joke, I say what's on my mind. If I drink, if I smoke, I keep up with the guys. And you'll see me holding up my middle finger to the world. Fuck your ribbons and your... আমাৰ বেটা কি লগাইছা? মলম লগাইছা? কোনে লগাই দিছে? পাপা? মলম লগাই দিছে, শুই দিছে আমাৰ বেটাটো, মালিচ কৰি দিছে, মালিচ কৰি দিছে। সোমানো পাপাই লগাই দিছে। চকু মুদি দিয়াচোন, কেনেকৈ শুৱে? চকু মাৰি দিয়া। অঁ হ'ব হৈ গ'ল। অঁ এতিয়া পেটত লগালে কৈ দিয়া, পেটত লগালে কৈ দিয়া। হৈ গ'ল। পাপা বেটে আমাৰ পাপা বেটু হয় ন। তোমাৰ চুলি দেখাই দিয়া। এতিয়া মই ভাত বনাই আছোঁ। এইফালে ভাত হৈ গ'ল, দালি বহাইছোঁ, এইফালে চব্জি, মানে বহুত ভোক লাগিছে, দেৰিয়ে হ'ল পৰিয়ালটো চাফা কৰোঁতে মেলোতে। আৰু হুলস্থুল মানে দেউতাকৰ লগত, তাকে চাওঁগৈ ব'লক। কোন চলাইছে আমাৰ বেটাই? আহা পাপা মাতিছে, আহা। বাবা গ'ল ৰেলগাড়ী, গ'লগৈ, ব'লা। সেই টেক্টি, পাপা আছে, ব'লা, পাপা ওচৰলৈ লৈ ব'লা। এয়া পাপা চলোৱা। বাবা কোন টেক্টি? ওইটো বাবা। বাবা চলাই দে। এয়া মোৰ মানুহটোৱে বোলে মোক চাটনি খুৱাই আজি। কি বুটলি আনিছে এইবোৰ? হেৰি ভেদাইলতা, পদুনা, মচন্দৈ, এইখিনি নৰসিংহ মোক টুকি দিব কৈছে, 2টা আম দিছে, ভোট জলকীয়া,
হয় নাই আজি খাম ন আম কি কি আছে কম নেকি অঁ মচন্দৈ নৰসিংহ ভেদাইলতা আম ভোট জলকীয়া আদা নহৰু নৰসিংহ তাৰপিছত মান ধনিয়া সেইখিনি এতিয়া বোলে চাটনি বনাই খুৱাব মোক ঘৰৰ আম কিন্তু এইবাৰ হেৰি হ'ল এবাৰ আম ইমান মানে বিহুত খাব পৰা নহ'ল এতিয়াহে ইমানটো চাইজৰ হৈছে বিহুত একেবাৰে সৰু হৈ আছিলে কিন্তু এইবছৰহে এনেকুৱা হৈছে যোৱা বছৰ আমি বিহুৰ দিনাখন দেখিয়ে নৰ'ব এইখন মান ধনিয়া আছে কেইবাখনো আছে ইয়াত এখন দেখুৱাইছোঁ ৰ'ব এতিয়া ভাত খাবলৈ বাঢ়ি লৈছোঁ ভাত এফালে মই কচু দাইল বনাইছিলোঁ আৰু এয়া হৈছে চাটনি কচু দাইল আৰু এইফালে শাকৰ চব্জি এখন আছে আৰু ৰঙালাও চব্জি আছে আৰু কণী বইল কৰি লৈছোঁ সিমানে আৰু বাই মেট দিয়া আকৌ কেনে মেটছে বিয়া নহয় অ' বাই মাত দিয়া আকৌ অঁ কোন মানুহ অঁ এইজনী কোন ওলাইছে মানুহ চুমা এটা দি দিয়ে আমি ভাত চাত খাই উঠিলোঁ মানুহে মোৰ ফটোটো এৰুৱাই পেলালে এতিয়া খেলি আছোঁ বিচনাতে তাই মানে এনেকৈ খিৰিকীত উঠিব লাগে অঁ বেটা এই হাই কৈ দিয়াচোন হাই কেনেকৈ কৰে হাই যোৱা আকৌ খিৰিকীফালে চোৱাগৈ বাই মাতা এতিয়া অলপ দেৰি লগতে খেলি লওঁ আৰু আমৰ চাটনিখিনি সঁচাকৈ মানে পদিনা চাটনিখিনি বহুত ভাল হৈছিলে অঁ অকণমান খেলি লওঁ ইয়া শুনমানুহে মোৰ চেণ্ডেল লৈ গ'ল শুনমানু ঐ বেটা মই চেণ্ডেল লৈ আনা দেখিছে তাই মোৰ চেণ্ডেলযোৰ লৈ যায় আৰু নিজে পিন্ধেগৈ সেইবোৰে কৰি থাকে আৰু দিনটোত এতিয়া ভাত নাই খোৱা তাই অ'টছ খালে ভাত খাব মন নাই কৰা মই অ'টছ বনাই দিলোঁ মানে জলপান নিচিনাকৈ খায় আৰু কিন্তু ভাতহে খাব মন নাই কৰা আচলতে গাটো বেয়া হৈ আছে কাৰণে ডক্তৰে খাব মন নাই বুলি কৈছে আৰু ভাল হ'লে মানে খাব বুলি কৈছে এতিয়া আহিবই তাই আৰু খেলি আছে এবাৰ পাপাক বিচাৰিছে অঁ বেটা দিয়া চেণ্ডেল মোৰ দিয়া হেল্ল' এতিয়া গধূলি সন্ধিয়ালৈকে পাৰ হ'ল এতিয়া 7:30 বাজিলে মই শুই দিলোঁ বহুত দেৰি শুই দিলোঁ বেটীৰ লগত চকুতকো ফুলি গ'লগৈ শুই দিলোঁ শুই উঠি মানে ইমানেই বেয়া লাগিলে ভিডিঅ' কৰিবলৈ মনেই নগৈছিলে এতিয়া বেটীক খুৱালোঁ খুৱাই বোৱাই আজি ৰেচিপি মই শ্বেয়াৰ কৰি থৈছোঁ নল টেঙাৰ লগত গাহৰি মাংস মই দি দিম বাৰু লিংকটো চাই ল'ব যদি চোৱা নাই আজি সেইকাৰণে ৰেচিপি নিদিওঁ এতিয়া মানে আমাৰ এওঁ বনাইছে ময়ো লাগি দিছোঁ তাকে আৰু ভিডিঅ'টো ভাবিলোঁ আজি ইমানতে সামৰিম আৰু যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে বাই বাই